দৰংগড় ফাৰ্ম ইন লাটাঘাট ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। কেনে আছে আপোনালোকে? আশা কৰোঁ ভালে আছে। চ' বহুত দিন মূৰত আজি আহিলোঁ আপোনালোকৰ সন্মুখত। চ' মোৰ বেমাৰ আছিল, সেইকাৰণে আহিব পৰা নাই আপোনালোকৰ মাজত। চ' আজি আহিছোঁ পুনৰ আৰু এটা ভিডিঅ' লৈ। চ' আজিৰ এই ভিডিঅ'টো হ'ল এটা ছাগলী ল'লোঁ ফাইনেলি। লোকেল ছাগলী হয়, খুব সুন্দৰ আৰু এইটো বা আৰু ওখ ছাগলীটো খুবেই ভাল। ক'লা ছাগলী আপোনালোকে দেখিব পাইছে, এইটো মই জুম কৰিছোঁ, এইটো হয়। মই সন্মুখত গৈ দেখুৱাম আপোনালোকক। সেইটোৱে ছাগলীটো খুবেই ভাল। ঘৰত লৈ গৈ আছোঁ। দুটাকে পোৱালি দিয়ে, খুবেই সুন্দৰ, খুবেই ভাল আৰু সুন্দৰকৈ খায়। দেখি আছে আপোনালোকে, এইটো এটা হয়, এইটো খুবেই ভাল। লগতে এইটো আপোনালোকে দেখিছে কিমান দীঘল আৰু ওখ আহিছে আপোনালোকে। ছাগলীটো দুটাকে পোৱালি দিয়ে, এইটো 3 মাহ গাভিনী হয়। এনেকুৱা ধৰণৰ ছাগলী লওক আপোনালোকে, এনেকুৱা ধৰণৰ ছাগলী ফাৰ্ম দিয়ক। খুব লাভজনক ব্যৱসায় হয়। এনেকুৱা ধৰণৰ ছাগলী লৈ ব্যৱসায় কৰিলে লছ নহয় আৰু, ঠিক আছে। এটা আপনার তো বন্ধুসকল, আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো অন কৰি দিব। তেনেহ'লে নতুন ভিডিঅ'বিলাক পাই থাকিব। লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। তো ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাই যাব। তো আপোনালোকৰ বিদায় লৈছোঁ, বাই বাই।